যদি আপোনাৰ ডিঙিৰ সামান্য বিষ বা জ্বৰ হয় তেন্তে আতংকিত নহ'ব। দুদিনৰ বাবে বুজিবলৈ চেষ্টা কৰক যে ডিঙিৰ বিষ, চৰ্দি আৰু জ্বৰৰ বাহিৰে ক'ভিডৰ আন কোনো লক্ষণ দেখা যায় নেকি। ক'ভিড পজিটিভ ৰিজাল্ট পোৱাৰ পিছত 14 দিনলৈ হোম কোৱাৰেণ্টাইন হৈ থাকক। নিজৰ বস্তু আনক চুব নিদিব। বাচন বৰ্তন আদি কৰি নিজৰখিনি নিজে ব্যৱহাৰ কৰক। পৰালৈকে পৃথক বাচন ব্যৱহাৰ কৰক। পৃথক বাচনত খাওক। ঠাণ্ডা বস্তু একো নাখাব। ফ্ৰিজত ৰখা কোনো শীতল বস্তু নাখাব। গৰমে গৰমে ভাত খাব। গৰম পানীৰ ব্যৱহাৰ কৰক। পেৰাচিটামল বেছি জ্বৰ উঠি থাকিলে 6 ঘণ্টাৰ মূৰে মূৰে খাব লাগে। ৰাতিপুৱা তুলসী প্লাছ আদা প্লাছ ডালচেনি প্লাছ লং প্লাছ জালুক আদি অলপ অলপ লৈ তেতেলী 15 বা 20 মিনিট সিজাই চাহৰ নিচিনাকৈ খাব। সুফল পাব। মহানিম আৰু আদা সিজাই নাকেৰে ভাপ টানিব, আৰাম পাব। পাৰিলে দুবাৰকৈ ভাপ লওক। ৰাতি 1 কাপ গাখীৰত 1 চামুচ কেঁচা হালধিৰ ৰস মিহলাই গৰম কৰি খাওক। নেবু টেঙা ভালকৈ চেপি লৈ পিছত চেকনাৰে চেকি লৈ নাকত 2 টোপালকৈ দিনত এবাৰ দিব লাগে। কণ্টিনিউ 3-4 দিন। অলপ ধৰিব কিন্তু খুব সুফল পাব। নেবু টেঙা গৰম পানীত চেপি দিনটোত 3-4 বাৰ খাব লাগে। গৰম পানী আৰু নিমখ মিশ্ৰণ কৰি সঘনাই গাৰ্গল কৰক। কাহ থাকিলে গাখীৰ কণী নাখাব। পাত আৰু মৌ উতলাই খাওক। জালুক আদা দিয়া চাহ দিনটোত 3 বাৰমান খাওক। ঘৰৰ আন সদস্যৰ পৰা পৃথক হৈ থাকিব। মাস্ক ব্যৱহাৰ কৰক। ঘৰৰ আনে লোকক মাস্ক ব্যৱহাৰ কৰিবলৈ দিয়ক। যিমান পাৰে বেলুন ফুকাই থাকক। বেলুন নাপালে মুখেৰে বেলুন ফুকুৱাৰ দৰে ফুলাই থাকক। খুব ভাল। যদি পাৰে পৃথক বাথৰুম ব্যৱহাৰ কৰক। যদি পৃথক বাথৰুম নাই তেতিয়াহ'লে আপুনি বাথৰুমৰ ব্যৱহাৰ কৰাৰ পাছত চেনিটাইজ কৰি বাকীসকলৰ ব্যৱহাৰ কৰিবলৈ কওক। ভিটামিন চি জাতীয় আৰু মাল্টি ভিটামিন জাতীয় ঔষধ, হৰলিক্স, চ্যৱনপ্ৰাচ আদি খাব। শাক-পাচলি নিয়মিতভাৱে প্ৰতিদিনে খাওক। যদি চুগাৰ থকা ৰোগী নহয় তেতিয়াহ'লে দিনটোত যিমান পাৰে কুহুমীয়া পানীৰ লগত মিশ্ৰণ কৰি গ্লুক'জ ইলেক্ট্ৰেল খাব। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। তিত কেৰেলা ভাল যদি গেছৰ প্ৰব্লেম নাথাকে। চুগাৰ থকা ৰোগীৰ ক'ভিড পজিটিভ হ'লে নিয়মিতভাৱে গ্লুক'মিটাৰেৰে চুগাৰ পৰীক্ষা কৰি থাকিব। লগতে ঔষধ সময়মতে সেৱন কৰি থাকিব। চুগাৰ থকা ৰোগী যদি ক'ভিড পজিটিভৰ বাবে হাস্পতালত ভৰ্তি হ'বলগীয়া হয় তেন্তে হ'লে ৰোগীজন নিজে নিজৰ ঔষধ পাতি আৰু গ্লুক'মিটাৰৰ লগত লৈ যাব পৰাকৈ নিয়মিতভাৱে গ্লুক'মিটাৰেৰে চুগাৰ পৰীক্ষা কৰি থাকিব আৰু ঔষধ পাতি সময়মতে সেৱন কৰি থাকক। দৈনিক ব্যৱহাৰ যেনে টুথপেষ্ট, চাবোন, চেনিটাইজাৰ, চাৰ্ফ, বাল্টি, চেণ্ডেল, পানী, খোৱা বাচন, মোবাইল চাৰ্জাৰ আদিকে ধৰি বস্তুবোৰ ছেপাৰেটকৈ ব্যৱহাৰ কৰক। তুলসী গছৰ পুলি হওক বা মহানিম গছৰ পুলি বা সৰ্পগন্ধ গছৰ পুলি পাৰিলে নিজৰ থকা ঘৰৰ ভিতৰতে ৰাখক। ইয়াৰ পৰা পিয়ৰ অক্সিজেন পোৱা যায়। প্ৰতিদিনে সাধাৰণভাৱে ব্যায়াম কৰক। নিজৰ ৰুমতে হ'লেও খোজ কাঢ়ক। অকলে শুই বহি চিন্তা কৰি নাথাকিব। মানসিকভাৱে নিজকে সুস্থ সবল কৰি ৰাখক। খাদ্য আৰু ঔষধ নিয়মিতভাৱে সময়মতে খাওক। বেছি চিন্তা কৰি নাথাকিব। ভালকৈ টোপনি যোৱাৰ চেষ্টা কৰক। ব্যস্ততাত ৰাখক নিজকে। কিতাপ পঢ়ক, চিনেমা চাওক, ফোনত কথা পাতক, ছ'চিয়েল মিডিয়াত এক্টিভ থাকক।
পৰাপক্ষত ৰুমৰ বাহিৰে হ'লে ভালকৈ মাস্ক পৰিধান কৰক। সঘনাই চাবোনেৰে হাত ধুই থাকক বা চেনিটাইজাৰ ব্যৱহাৰ কৰক। যদি ওৱান টাইম ডিছ, গিলাচ, মাস্ক ব্যৱহাৰ কৰে, এইবোৰ য'ত ত'ত পেলাই নিদিব। ঔষধ পেকেটবোৰো পেলাই নিদি পাৰিলে নিজে পুৰি পেলাওক। এটি ধন্যবাদ।